চাই থকাৰ বাবে ধন্যবাদ আৰু পুনৰবাৰ মেট্ৰিক পৰীক্ষাক লৈ নতুন বিতৰ্ক আৰম্ভ আৰু আজি অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে। প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছে পূৰ্বৰ তুলনাত এইবাৰৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বহুত টান আহিছিল আৰু বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে। সেবাই প্ৰতিশোধ হিচাপে প্ৰশ্ন কাকত টান কটাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশ ছাত্ৰ ছাত্ৰীয়ে। আৰু আজি যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিমটো পৰীক্ষা অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, পুৱা 9 বজাৰ পৰা ৰাজ্যৰ 912টা কেন্দ্ৰত আৰম্ভ হৈছিল অসমীয়া বিষয়ৰ পৰীক্ষা আৰু 12 বজাত অন্ত পৰে আৰু 12 বজাৰ লগে লগেই মেট্ৰিক 2023 শেষ হয় আজি। আৰু মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতক লৈ ইতিমধ্যে ব্যাপক বিতৰ্ক আৰম্ভ হৈছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছে তেওঁলোকে পূৰ্বৰ যিসমূহ প্ৰশ্ন আছিল সেই প্ৰশ্নৰ তুলনাত এইবাৰৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত বহুত হাৰ্ড দিছে আৰু বহুত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ আজি অসমীয়া বিষয়ৰ পৰীক্ষা বেয়া হৈছে। আৰু লগতে আন কিছুমানে আকৌ কৈছে যে মেট্ৰিকৰ অসমীয়া প্ৰশ্ন কাকত টান আহিছে বুলি অভিযোগ কৰাটো এটা মূৰ্খামিৰ কথা, কাৰণ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত কেতিয়াও টান নাহে, কিন্তু তাৰ বিপৰীতে বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে তেওঁলোকৰ পৰীক্ষা বেয়া হ'ল আৰু অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত বহুত টান হৈছে। উল্লেখযোগ্য যে অসমীয়া পৰীক্ষা বাতিল হৈছিল প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা মাত্ৰ 10 দিনত অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিছিল অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ সেবাই। আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল হোৱাৰ প্ৰতিশোধ যেন অসম মাধ্যমিক শিক্ষা সংসদে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লৈছে, যাৰ বাবে এনেকুৱা হাৰ্ড কুৱেশ্যন দিছে। এই অভিযোগ এতিয়া উত্থাপন কৰিছে একাংশ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে। উল্লেখযোগ্য যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 3 মাৰ্চৰ পৰা আৰম্ভ হৈ 1 এপ্ৰিল অৰ্থাৎ আজি অন্ত পৰে।